বন্ধু-বান্ধৱীসকল, মই প্ৰণীতা মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ মাইকী মানুহৰ এটা সমস্যা পাকঘৰৰ যে আমি কেৰাহীখন কেনেকৈ চাফাকৈ ৰাখিব পাৰোঁ। আহকচোন মই এটা পদ্ধতি লৈছোঁ কেনেকৈ চাফা কৰোঁ আপোনালোকে দেখাওঁ। আহক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। বাকীখিনি আপোনালোকে মন নকৰিবলৈ, আজি মানে আলহী আহিছিল কেইবাজনো, বাচনখিনি ধুবই পৰা নাই, লাহেকৈ ধুম আৰু প্ৰথমতে মই কেৰাহীখন চাফা কৰাটো দেখাই লওঁ। দেখিছেনে মোৰ কেৰাহীখন কিমান লেতেৰা হৈ আছে। এইখিনি মই চাফা কৰিম বুলি ভাবিছোঁ। কিমান ছাকচেছ হ'ব পাৰোঁ ভিডিঅ'টোত আপোনালোকক দেখাই আছোঁ। এতিয়া প্ৰথমতে মই ভিমবাৰখিনি ছাইডৰ পৰা লাহে লাহে গোটেই কেৰাহীখনতে সানি লওঁ। অলপ সৰহকৈ ভিমবাৰখিনি সানি ল'ব লাগিব। ভিমবাৰখিনি লাহে লাহে গোটেই কেৰাহীখনতে সানি ল'ব লাগিব। ভিমবাৰ খালি অলপ সৰহকৈ ল'ব লাগিব। সৰহকৈ মই এনেকৈ সানি আছোঁ কেৰাহীখনত, গোটেই কেৰাহীখনতে ভালদৰে সানি ল'ব লাগিব। মই পতঞ্জলি ভিমবাৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো ভিমবাৰ ল'ব পাৰিব, কোনো কথা নাই। খালি ভিমবাৰখিনি অলপ সৰহকৈ ল'ব। ইয়াৰ পাছত ব্যৱহাৰ কৰিম মই ব্লিচিং পাউডাৰ। এইটো হৈছে ব্লিচিং পাউডাৰ পেকেট। ইয়াৰ পৰা অলপ ব্লিচিং পাউডাৰ আপোনালোকে দেখিছিলে যে লগাই থোৱা ভিমবাৰখিনিৰ ওপৰতে ব্লিচিং পাউডাৰটো ছটিয়াই দিম। অলপ অলপকৈ দি আছোঁ লাহে লাহে, বেছি দিব নালাগে একেবাৰতে, লাহে লাহেকৈ ভিমবাৰখিনিৰ ওপৰতে দি দিব। এনেকৈ দি দিছোঁ। তাৰপাছতে ভিমবাৰখিনি দিয়াৰ পাছত মই ব্যৱহাৰ কৰিছোঁ নিমখ। ইয়াৰ ওপৰতে মই নিমখখিনি দি দিছোঁ। 1 চামুচ নিমখ লৈছোঁ, তাৰ ওপৰতে নিমখখিনিও দি দিছোঁ ভালকৈ। তাৰপিছত মই পানী ব্যৱহাৰ কৰা নাই, আপোনালোকে পানী ব্যৱহাৰ নকৰিব। মই পানী এতিয়ালৈকে দিয়া নাই। এনেকৈ অলপ সময় ৰাখি দিম, 15-20 মিনিটমান শুকাবলৈ দিম কেৰাহীখন। তাৰপাছত আপোনালোকক দেখাই আছোঁ মোৰ কেৰাহীখন চাফা হয়নে নহয়। 15-20 মিনিটমান ৰখাৰ পাছতে কেৰাহীখন শুকান হৈ গ'ল আৰু মই ইয়াতে পানী অলপ ছটিয়াই দিলোঁ। পানীখিনি ছটিয়াই দিয়াৰ পাছতে লাহে লাহে এনেকৈ ঘঁহি আছোঁ। আপোনালোকে মন কৰিছেনে মোৰ কেৰাহীখন চাফা হ'বলৈ ধৰিছে। অলপ অলপকৈ গৈছেগৈ ক'লা ছাইবিলাক, অলপ অলপকৈ গৈ আছে। এয়া দেখিছেনে কি ধুনীয়াকৈ চাফা হৈ আহিছে। লাহে লাহে ঘঁহি থাকিব, অলপ জোৰ দিব, লাহে লাহে নহয়, জোৰকৈ ঘঁহিব। মোৰ কিন্তু আঙুলি বিষ হৈ গৈছেগৈ, জোৰ দিব লগা হয়। লাহে লাহেকৈ ঘঁহি আছোঁ আৰু কেৰাহীখন বগা হৈ গৈ আছে। এয়া চাইছেনে আপোনালোকে, দেখিছে, মন কৰিব পাৰিছে চাগে। ধুনীয়াকৈ ঘঁহি আছোঁ, ঘঁহি দেখিছে কিমান যে ক'লা ছাই ওলাইছে। আজি কেইবাদিনো মই চাফা কৰিব পৰা নাই কেৰাহীখন। এনেকৈ অকণমান সময় লাগে চাফা কৰিবলৈ, আৰু ময়ো সময়টো উলিয়াব পৰা নাই। আৰু এতিয়া ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু ময়ো চাফা কৰি লওঁ কেৰাহীখন। এনেকৈ চাফা কৰোঁ মই মাজে মাজে। চাফা হৈ গৈ আছে কেৰাহীখন। চাওকচোন কি ধুনীয়া হৈছে কেৰাহীখন, আগতকৈ বহুতখিনি চাফা হ'ল। আৰু কিমানখিনি হয় আপোনালোকক দেখাই আছোঁ। হৈ গৈছে, বহুতখিনি হৈছে। দেখিছেনে মোৰ হাতখন কিমান যে ক'লা হৈ গৈছে। ছাইখিনি বহুত লাগি আছিল আৰু গৈ আছে, লাহেকৈ আঁতৰ হৈছেগৈ ছাইখিনি। আৰু ইয়াত দেখিছে কিমান যে হাতখনত ক'লা হৈ গৈছে। হাতখন বিষো হৈ গৈছে মোৰ অলপ। এইখিনি হৈছেগৈ আৰু অলপ বাকী আছে। আপোনালোকক ট্ৰাই কৰি চাব পাৰে মই দিয়া পদ্ধতিটো। আপোনালোকক দেখাইছোঁ মোৰ কেৰাহীখন কি ধুনীয়াকৈ চাফা হৈ গৈছে। আপোনালোকৰ যাৰ যাৰ এইটো সমস্যাত ভুগি আছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰিব। মই দেখাইছোঁ কি ধুনীয়াকৈ মোৰ কেৰাহীখন চাফা হৈ গ'ল। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।